কাৰ্বি আংলং পাৰ্বত্য জিলাৰ হাওৰাঘাট সমষ্টিৰ এয়া ডকমকা থানা। হঠাৎ দৌৰা দৌৰি লাগিছে থানাখনৰ আৰক্ষীৰ। এইখন থানাৰে অধীনস্থ পাণজুৰিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হ'ল মানৱতাক লজ্জানত কৰা সেই পৈশাচিক ঘটনা। এজন উন্মাদৰ নিৰ্বিচাৰ প্ৰহাৰত প্ৰাণ দিলে দুই উঠি অহা সম্ভাৱনা নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুজনে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল দুজনকৈ নিৰীহ যুৱক এদল নৰপিশাচৰ। এনে উন্মাদনাৰ বলি হোৱাৰ এই সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাতে ব্যস্ত হৈ থকা দেখা গ'ল উপস্থিত এজন আৰক্ষীৰ জোৱান। চাওক মুমূৰ্ষ যুৱক দুজনক উদ্ধাৰৰ পৰিৱৰ্তে কিদৰে সেই লোভহৰ্ষক দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাত ব্যস্ত এইজন আৰক্ষী জোৱান। পিছে ঘটনাৰ পিছদিনা ডকমকা থানাৰ আৰক্ষীৰ এই দৌৰাদৌৰি কিয় লাগিছে জানেনে? কাৰণ থানালৈ ঘটনাৰ বুজ ল'বলৈ আহিছে DC আৰু SP। আহি আছে ADGP। গতিকে ইমান দিনে এলাগি হৈ থকা পতাকাখনো ওপৰলৈ তোলাৰ প্ৰয়াস। আৰু ডকমকা আৰক্ষীৰ এনে চোৰ গলে বুদ্ধি বিচাৰি তৎপৰতাৰ মাজতে পাণজুৰিত উপস্থিত কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্ত। আইন শৃংখলাজনিত লাজ লগাই ব্যৰ্থতা থাকিবলৈ উপায়ুক্তৰ মুখত চালে বেৰে কোবোৱা কথাৰ সমাহাৰ। জেগাটো অত্যন্ত ভিতৰুৱা আৰু যিসকল আহিছে মই শুনামতে তেওঁলোকে প্ৰকৃতিপ্ৰেমী বা সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে কাৰ্বি আংলঙত। কিন্তু কথা হৈছে তেওঁলোকে খবৰ খাতি নিদিয়াকৈ কিয় আহিলে? ওচৰতে থানা আছে বা তেওঁলোকে নিশ্চয় ভিতৰ অঞ্চললৈ যোৱাৰ কথা খবৰ এটা দিব লাগিছিলে। আৰু তাৰ উপৰি দ্বিতীয় কথা, শুনামতে অৱশ্যে এতিয়া তদন্তত ওলাব, ৰাতি প্ৰায় 8:42 আমি খবৰ পাইছোঁ। তাৰমানে এই ঘটনাটো ৰাতি হৈছে, তাকো বাহিৰৰ মানুহ, সেইটোতো মই ভাল হৈছে বুলি ক'ব নোখোজোঁ। দুজনকৈ অসহায় যুৱকক কোনো বাছ বিচাৰ নকৰাকৈ মৰিয়াই মাৰি পেলালে এদল নৰপিশাচে। অথচ সেই নৰপিশাচৰ দলটোক দোষমুক্ত কৰি নিহত যুৱক দুজনকহে দোষাৰোপ কৰাৰ নিৰ্লজ্জ চেষ্টা উপায়ুক্তৰ। আমি সকলো ঠাইতে সকলো মানুহকে প্ৰটেকশ্যন দিব নোৱাৰোঁ। কিন্তু কথা হৈছে এইবিলাক কথা এতিয়া আপুনি যেনেকৈ কৈছে, আমাক যদি আগতে কোৱাহেঁতেন আমি হয়তো তেনেকুৱা ব্যৱস্থা ল'ব পাৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ এইখিনি জেগাতে সচৰাচৰ মানুহ নাহে বা ইমান এটা ভাল টুৰিষ্ট স্পট বুলি মই যদিও কওঁ, কিন্তু কথা হৈছে কি এতিয়া ছিজন একজেক্টলি হোৱাগৈ নাই। আমাৰ সাধাৰণতে ঠাণ্ডা দিনত ছিজনটো হয় পিকনিক নিচিনা। এতিয়া সেইকাৰণে আমি তেনেকৈ যে মানুহ গৈছে আমি গম নাপাওঁ। ইয়াৰ পিছতেই ডকমকাত উপস্থিত হৈ গৈ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালা। এই চৰম অমানৱীয় ঘটনা সন্দৰ্ভত অতিকে কঠোৰ স্থিতি আগৰৱালাৰ। এটা কথা ঠিক যে ইয়াত আমাৰ প্ৰক্ৰিয়া, আমাৰ তদন্তটো চলিব আৰু বহুত কাছকে চলিব। আৰু দোষী হাৰি যাব নোৱাৰে, সেইটো মই আপোনালোকক আশ্বাসন দিব পাৰোঁ। দোষী হাৰি যাব নোৱাৰে ইয়াৰ পৰা। ক'লে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ কথা। দুজন মানুহ আহিছে, গুৱাহাটীৰ পৰা আহিছে, আৰু সেইটো এটা টুৰিষ্ট স্পট হয়। আমাৰ ৱাটাৰফল যিটো আছে, এণ্ড সেইটো অধিকাৰ কোনো কাকো দিয়া নাই যে এনেকৈ যদি অচিনাকি মানুহ কোনোবাই যদি ক'তবা যায় যে তাক তেনেকৈ আবদ্ধ কৰি পেলাই মাৰি পেলাব লাগে। এই আইন, আমাৰ সংবিধান, আমাৰ আইনে এই অধিকাৰটো কাকো নিদিয়ে। ইফালে ডকমকাৰ এই ঘটনাৰ উচিত তদন্তৰ প্ৰতিশ্ৰুতি দিছে DGP কুলধৰ শইকীয়ায়ো। এই ঘটনাটো সম্পৰ্কত এটা কথা ক'ব পাৰোঁ যে যি দুজন ডেকা ল'ৰাক তাত নিধন কৰা হ'ল, সেই সম্পৰ্কত যিটো কেছ লোৱা হৈছে সেই কেছৰ তদন্ত সঠিকভাৱে চলিব। সেইকাৰণেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব চিৰিয়াছলি এনেকুৱা কেছবিলাক চাবলৈ আমাক নিৰ্দেশ দিছে। আৰু সেইমতেই আমি এডিশ্যনেল DG ল এণ্ড অৰ্ডাৰৰ মুকেশ আগৰৱাল তেওঁক পঠাই দিছোঁ। হুংকাৰ দিছে সোপাধৰা সম্পৰ্কীয় উৰা বাতৰি প্ৰচাৰ কৰা সকলো পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ। সেই ছ'চিয়েল মিডিয়াবিলাকক যিহেতুকে আমি এটা কথাত আমি সতৰ্ক কৰি দিব খুজিছোঁ ৰাইজক যে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াক যাতে কোনো বিশ্বাসত নলয়। আৰু তাৰ বিৰুদ্ধে যদি কিবা গম পায় যে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট কোনোবাই কৰিছে, তেতিয়া তেওঁলোকে যাতে ওচৰৰ পুলিচ ষ্টেচনত খবৰ দিয়ে। এই সম্পৰ্কত মই ইতিমধ্যে SP বিলাকৰ লগত কথাও পাতিছোঁ। লগতে যোৱাকালি আমি নলবাৰীত যিখন মিটিং পাতিছিলোঁ তাত মই ছিনিয়ৰ অফিচাৰবিলাকক কৈছোঁ কথাটো। কিন্তু প্ৰশ্ন হয়, আৰক্ষী প্ৰশাসনৰ এনেবোৰ কথা প্ৰতিশ্ৰুতিয়ে জানো ঘূৰাই আনিব পাৰিব অকালতে হেৰাই যোৱা প্ৰচুৰ সম্ভাৱনাময় দুয়োজন যুৱকৰ জীৱন? কেতিয়াকৈ চোৰ পলোৱাৰ আগতেই বুদ্ধি উলিওৱাৰ চেতনা আহিব অসম আৰক্ষীৰ মন মগজুলৈ?